নৱেম্বৰ মাহৰ এটি ৰৌদ্ৰোজ্জ্বল পুৱা আমি গৈ উপস্থিত হৈছিলোঁগৈ ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াত অৱস্থিত পূবৰ আমাজন হিচাপে খ্যাত দিহিং পাটকাইৰ এটা অংশ জয়পুৰ বৰ্ষাৰণ্য। ওখ ওখ হুলুং গছৰ মাজেৰে আমি যাত্ৰা আৰম্ভ কৰিছিলোঁ। খুবেই ধুনীয়া চিৰসেউজীয়া প্ৰাকৃতিক পৰিৱেশ জয়পুৰ বৰ্ষাৰণ্যৰ। আৰু আমাৰ এই যাত্ৰাত আমাৰ এই সৌভাগ্য সহযোগী হিচাপে পাইছিলোঁ আমি ডিব্ৰুগড় জিলাৰ আই.এছ. মেডাম আৰু ডিব্ৰুগড়ৰ কেইবাখনো জাতীয় বিদ্যালয়ৰ প্ৰধান তথা শিক্ষক শিক্ষয়িত্ৰীসকলক। আৰু আমি লাহে লাহে বৰ্ষাৰণ্যৰ ভিতৰলৈ সোমাই গৈছিলোঁ। ইয়াৰ সেউজীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজে মাজে সেমেকা জলবায়ু মাজে মাজে ভাহি আহিছিল বিভিন্ন চৰাইৰ কাকলি, বন্য কিছু জীৱ জন্তুৰ শব্দ। তাৰপিছতে আমি তাৰ পৰা যাত্ৰা আৰম্ভ কৰিছিলোঁ টিপাম ফাকিয়াল গাঁৱলৈ, আৰু তাতেই আমি তেওঁলোকৰ পৰম্পৰাগতভাৱে ৰন্ধা খাদ্য গ্ৰহণ কৰিছিলোঁ। আমি যথেষ্ট সুখী হৈছিলোঁ তথা সুস্বাদু তেওঁলোকৰ ব্যঞ্জন। সুখী হৈছিলোঁ তেওঁলোকৰ আতিথ্যত, খুবেই সুন্দৰকৈ আমাক আতিথ্য আগবঢ়াইছিলে। তাৰপিছতে আমি যাত্ৰা আৰম্ভ কৰিছিলোঁ চাহগছৰ মাজে মাজে খুব ধুনীয়া টিপাম পাহাৰলৈ। কোৱা হয় আহোমৰ প্ৰথম ৰাজধানী আছিল এই টিপাম। যথেষ্ট ওপৰলৈ বগাই যাব লাগে আৰু এটা খুব ধুনীয়া সেউজীয়া পৰিৱেশ আমি তাতো পাইছিলোঁ। লাহে লাহে বেলিও লহি আছিল আৰু আমি নৱেম্বৰ মাহৰ আবেলি আছিল কাৰণে ইমান ভাগৰি যোৱা নাছিলোঁ যদিও, কিন্তু ইমান দূৰ যে আমি ওপৰলৈ গ'লোঁ আমাৰ শাৰীৰিক ব্যায়ামো হৈছিলে। তথাপিও আমাৰ লগত যোৱা বহু লোকে বগাই বগাই ভাগৰি পৰাও দেখা গৈছিলে। তথাপিতো কিন্তু ইয়াৰ সেউজীয়া পৰিৱেশে আমাক সতেজতা দিছিলে তথা ভাগৰিও নাভাগৰাকৈ আমাক আগুৱাই যাবলৈ আমি সাহস পাইছিলোঁ। তাৰপিছতেই যেতিয়া ওপৰৰ পৰা খুব ধুনীয়াকৈ দেখা পোৱা গৈছিল বুঢ়ীদিহিং নদীৰ সৌন্দৰ্য। নদীখন যদিও ওচৰতে থকাৰ দৰে লাগিছে, কিন্তু অলপ দূৰত আছিলে। কেৱল মাত্ৰ ওপৰৰ পৰা ইয়াৰ দৃশ্য গ্ৰহণ কৰাৰ কাৰণে ওচৰতে যেন নদীখন দেখা পোৱা গৈছিলে। লগতে পাহাৰৰ ওপৰৰ পৰা বেলি লুহুৱাৰ দৃশ্য চায়ো ভাল লাগিছিলে। আৰু তলত লাহে লাহে সেউজীয়াৰ পৰা সোণোৱালী হ'ব ধৰা ধাননি পথাৰখনিৰ সৌন্দৰ্যও খুবেই ধুনীয়াকৈ টিপাম পাহাৰৰ ওপৰৰ পৰা দেখা পোৱা গৈছিলে। খুবেই এটা ভাল লগা দিন। আপোনালোকেও যাব কেতিয়াবা জয়পুৰ বৰ্ষাৰণ্যলৈ আৰু ইয়াৰ সৌন্দৰ্যও উপভোগ কৰিব পাৰিব।